নমস্কাৰ বন্ধুবান্ধৱ কি সকলে নিশ্চয় ভাল আৰু তোমালোকে চাইছা টেকনিক্যাল মডিউল মই মডিউল তোমালোকক পুনৰ স্বাগতম জনাইছো অন্য এটা ভিডিওৰ সৈতে তোমালোকে নিশ্চয় থাম্বনেল চাই গম পাইছে আজি কিহৰ ওপৰত টপিক কিহৰ ওপৰত ভিডিও বুলি ভাবিছে তোমালোকে নিশ্চয় জানা আজি থাম্বনেলখন চাই কেনে আজি ভিডিওটো হৈছে সাবস্ক্ৰাইবাৰ হাইট কেনেকৈ কৰে এইখিনি ক'বলৈ চেষ্টা কৰিম সাবস্ক্ৰাইবাৰখিনি তোমালোকে হাইট কৰিবলৈ হলে একো কৰিব নালাগে জাস্ট তোমালোকৰ মোবাইল থকা কোন ওয়েবসাইট ওপেন কৰি ললে হল মই গুটেন ক'বলৈ চেষ্টা কৰিম ভিডিওটো জৰিয়তে জাস্ট তোমালোকৰ ভিডিওটো সম্পূৰ্ণ কৰি চাইবা আৰু মোৰ এই চেনেলটোত বহুত শৰ্ট ভিডিওবোৰ আপলোডিং কৰ আৰু এই চেনেলটোত মোৰ এটা গিভআৱে ভিডিও চলি আছে তোমালোকে নিশ্চয় জানাই চাগে যিসকল মোৰ সাবস্ক্ৰাইবাৰ আগৰ পৰা ভিডিওবোৰ চাইছে সকলে জানাই চাগে যিসকল নতুন গৈছে মোৰ চেনেলটোত গিভআৱে ভিডিও এটা চলি আছে 15 তাৰিখে ৰিজাল্ট আছে গিভআৱে তোমালোকে জলদি গৈ তোমালোকে গিভআৱে জয়েন কৰা আৰু মোৰ ডেসক্ৰিপচন বক্সত লিংক আছে তোমালোকে গৈ জয়েন কৰা তাত থাকিব গৰিলা টাইপত তোমালোকে জিতিব পাৰিবা ব্লগাৰ সকলৰ কাৰণে বহুত বেছি ভাল হ'ব তোমাক জিতিব পাৰিবা আজি যেন বেছি মই নষ্ট নকৰাই যে আমি ভিডিওটো আগবাৰো সাবস্ক্ৰাইবাৰ কেনেকৈ হাইড কৰিম আৰু সাবস্ক্ৰাইবাৰ হাইড কৰা কি লাভ আৰু কি লোকসান এখিনি কৈলো প্ৰথমতে তোমালোকক সাবস্ক্ৰাইবাৰ খিনি যেতিয়া তোমালোকৰ নাম্বাৰ হৈ থাকিব নাম্বাৰ উঠি যাব সাবস্ক্ৰাইবাৰ ধৰ 10 15 20 টা ধৰ নতুন চেনেল 10 15 20 টা ধৰ 50 টা 100 সাবস্ক্ৰাইবাৰ আমাৰ হৈ গৈছে ইতিমধ্যে হৈ যোৱাৰ পিছত যেতিয়া আমাৰ ভিউৱাৰ্স সকল ভিডিওবোৰ চাব নতুন ভিডিও যেতিয়া আমি আপলোডিং কৰিম তেতিয়া ভিডিওবোৰ চাবলৈ আহিব চাবলৈ আহোতে সিহঁতে দেখিবলৈ পাব যে সাবস্ক্ৰাইবাৰ একেবাৰে নাই একেবাৰে ইহঁতৰ নলেজ নাই একেবাৰে কাম নাই ইহঁতৰ সেই কাৰণে ইহঁতৰ ভিডিওবোৰ ভিউ নাই বা সাবস্ক্ৰাইবাৰ নাই নলেজেবল নাই এনেকৈ বুলি ভাবি ল'ব কিন্তু নহয় ভাই সকলোৰে সমানে নলেজ থকা ধৰ হলে এতিয়া মই নতুনকৈ ইউটিউব জগতখন আহিছো মোৰ নিচিনা বহুতো অসমখনত বহুতো নতুন ইউটিউবাৰ সকল আহিছে সিহঁতৰ কি নলেজ নাই নেকি বহুতো ধৰ 100 ৰ ভিতৰত 50% মানুহৰ নলেজ লৈ ইউটিউব জগতত আহে যি সকলৰ নলেজ নাই সিহঁতে ইউটিউব চেনেল খুলিব নোৱাৰিব কেনেকৈ ইউটিউব চেনেল ক্ৰিয়েট কৰিব নলেজ নাথাকিল নোৱাৰিব নলেজ থকাৰ কাৰণে সিহঁতে কিবা এটা নলেজ লৈ ইউটিউব জগতখন আহিছে বুজিলা সেইকাৰণে যি সকল ইউটিউব জগতখন আহিছে আমি সকলো ৰেসপন্সিবিলিটি দিব লাগে আৰু সকলোকে আমি সাপোৰ্ট কৰিব লাগে আৰু সেইখিনি আৰু সাপোৰ্ট কৰিবলৈ ভিডিওবোৰ শেয়াৰ কৰিব লাগে হেতুই আমি জানো আৰু ভিডিওবোৰ ধৰকল আমি চাই থাকিব লাগে হেতু চেনেল সাবস্ক্ৰাইব কৰি চাই থাকিব লাগে কেনেকৈ ভিডিও দি আছে এতিয়া আৰু পিছলৈ কেনেকৈ ভিডিও দিব জাগে আমাতকৈ চাগে ওপৰলৈ গুচি যাব পাৰে সিহঁতে ভাল ভিডিও দি লাহে লাহে মানুহে আগুৱাই যাব পাৰে তৎক্ষণাত মানুহে আগুৱাই যাব নালাগে অপেক্ষা কৰিব লাগিব লাহে লাহে গ্ৰোথ হতে বহুত সময় লাগে ইউটিউব চেনেল এটা গ্ৰোথ কৰিবলৈ হলে বহুত সময় লাগে আমিতো কোনো ধৰকল ডাঙৰ মানুহৰ ঘৰৰ মানুহ নহয় ধৰকল আমাৰ কোনদিন ধৰকল আগতে আমি কেমেৰাৰ আগত কাম কৰা নাছিলো বা কোন ধৰণৰ সিনেমাত নাছিলো বা কোন ধৰণৰ সিৰিয়েলত নাছিলো আমি কেনেকৈ পটকান্ত আহি কি ভাইৰেল কৰি দিম ভিডিও নোৱাৰিম সেইকাৰণে আমি লাহে লাহে গ্ৰোথ হ'ব লাগিব বুজিলা ফ্ৰেণ্ড সকল লাহে লাহে আমি গ্ৰোথ হ'ব লাগিব আৰু মোৰ চেনেল যদি কোনো নতুন গৈছে প্লিজ চেনেল সাবস্ক্ৰাইব কৰিবা মই এনেকুৱা ধৰণৰ নলেজেবল ভিডিওবোৰ তোমালোকৰ ওচৰত আনিবলৈ চেষ্টা কৰো আৰু কি কম আৰু তোমালোকৰ ওচৰত মই সাবস্ক্ৰাইব খিনি কেনেকৈ হাইড কৰি এতিয়া বলকচোন চেনেল বেছি সময় নষ্ট নকৰি আমি স্ক্ৰীনত আৰম্ভ কৰো লেটস ষ্টাৰ্ট গো আজি ভিডিও তোমালোকে সম্পূৰ্ণ চাবা দে অলপমান স্কিপ নকৰিবা ভিডিওটো বলকচোন আজি কি কৰো কি নকৰো স্ক্ৰীনত তোমালোকে গম পাবা আৰু মই তোমালোকক ভালকৈ বুজাবলৈ চেষ্টা কৰো আগতে মোৰ ভয়েসবোৰ বলে অলপমান স্পীড হৈছিল সকলোৱে মোক কোৱাৰ কাৰণে মই ভয়েসটো লাহে লাহে ডাউনত আনিবলৈ চেষ্টা কৰিছো তোমালোকৰ কাৰণে আৰু তোমালোকে বহুত বেছি মৰম দিলে মোৰ ইতিমধ্যে সাবস্ক্ৰাইবাৰ 100 ৰ ওপৰ হৈ গৈছে ঠিক আছে আজি ভিডিওটো আমি আৰম্ভ কৰো লেটস ষ্টাৰ্ট গো তোমালোকে সাবস্ক্ৰাইবাৰ হাইড কৰিব হলে তোমালোক প্ৰথমতে কোন ওয়েবসাইটটো ওপেন কৰি লবা মোবাইল থকা ইয়াত সাৰ্চ কৰিবা www.youtube.com বুলি সাৰ্চ কৰি দিয়াৰ পিছত তোমালোকে দেখিবলৈ পাবা একেবাৰে কৰ্নাৰ তোমাৰ প্ৰফাইল আইকনটো চুজ কৰি লবা প্ৰফাইল আইকনটো চুজ কৰিলে তোমালোকে দেখিবলৈ পাবা যে ক্ৰিয়েটাৰ ষ্টুডিঅ'ত ক্লিক কৰিবা 3 নম্বৰত আছে ক্ৰিয়েটাৰ ষ্টুডিঅ'ত যেতিয়া তোমালোকে ক্লিক কৰাৰ পিছত তোমালোকে দেখিবলৈ পাবা এনেকুৱা ধৰণে তোমালোকৰ এখন ইন্টাৰফেস খুলিব ইন্টাৰফেসখন খোলাৰ পিছত তোমালোকে কি কৰিবা লাহে লাহে খুলি আছে মোৰ কাৰণ নেটৰ প্ৰবলেম অলপমান নেটটো জাস্ট অলপ স্পিড হৈ আহি যাব জাস্ট মোৰ খুলি গল খুলি যোৱাৰ পিছত তোমালোকে দেখিবলৈ পাব যে একেবাৰে তলত দেখিবলৈ পাবা যে সেটিংছৰ অপচন আছে সেটিংছত ক্লিক কৰিবা তোমালোকে একেবাৰে তলত দেখিবলৈ পাই আছানে এটা সেটিংছৰ অপচন তোমালোক মই জাস্ট অলপমান জুম কৰি দেখুৱাইছো এই সেটিংছৰ অপচনটো তোমালোকে ক্লিক কৰি দিয়া যেতিয়া নেকি তোমালোক সেটিংছৰ অপচন ক্লিক কৰিবা ইয়াত দেখিবলৈ পাবা যে তোমালোকে চেনেলত ক্লিক কৰিবা চেনেলত ক্লিক কৰাৰ পিছত তোমালোকে দেখিবলৈ পাবা এডভান্স সেটিংত ক্লিক কৰিবা অলপমান তললৈ যাবা অলপমান যেতিয়া তোমালোক তললৈ যাবা তললৈ যোৱাৰ পিছত তোমালোক দেখিবলৈ পাবা ইয়াত লিখা আছে সাবস্ক্ৰাইবাৰ কাউন্ট বুলি সাবস্ক্ৰাইবাৰ কাউন্টত ৰাইট চিন মাৰাছিন মই আনটিক কৰিবা টিক মাৰ্কটো আনটিক কৰিবা তেতিয়া তোমালোকৰ ডিসপ্লে সাবস্ক্ৰাইবাৰ নুঠে আনটিক কৰিবা পুনৰবাৰ মই আকবাৰ টিক মাৰ্ক লগাই দিলো তোমাক দেখুৱাবৰ কাৰণে আনটিক কৰিলো আনটিক কৰিলে তোমালোকে কি কৰিবা ইয়াৰ পৰা সেভ কৰিবা সেভ কৰি ডাইৰেক্টলি তোমাৰ বেক কৰি তোমালোকৰ ইউটিউব এপ্লিকেশনটো ওপেন কৰিবা ইউটিউব এপ্লিকেশনটো তোমালোকে ওপেন কৰি সাৰ্চ কৰিবা মইটো 2 নম্বৰ টেকনিক্যাল চেনেল 1 নম্বৰ চেনেলটো মই টেকনিক্যাল মডিউল চেনেলটো ইয়াৰ পৰা সাৰ্চ কৰি চাই লম মোৰ হাইড হৈছে না সাবস্ক্ৰাইবাৰ খিনি চাই লম প্ৰথমতে তে মই টেকনিক্যাল চেনেলটো আনি ললো দেখিলো পাইছে মোৰ সাবস্ক্ৰাইবাৰ একেবাৰে হাইড হৈ গৈছে আজি ভিডিওটো মোৰ এইখিনি যদি তোমালোকে ভাল লাগে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবা বাই বাই আকৌ লগ পাম নতুন ভিডিও